Hello friends, welcome to বিজেজ্ঞানলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত এটা গুৰুত্বপূৰ্ণ খবৰ আলোচনা কৰিম। অসমৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সাক্ষাৎকাৰত কয় যে হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফল জুন মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব। লগতে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ বাবে চৰকাৰে চিন্তা চৰ্চা কৰি আছে। আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত উপস্থিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে। লগতে লকডাউন বৃদ্ধি প্ৰসংগত কয় যে এতিয়া লকডাউন বুলিবলৈ একো নাই, কাৰণ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈ গৈছে। কিন্তু খাদ্য আইন বলবৎ কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিবদ্ধ। যিহেতু 15 জুনৰ পিছত বাহিৰৰ পৰা অহা লোকৰ সংখ্যা সীমিত হ'ব, গতিকে স্কুল কলেজ চলোৱাত কোনো বাধা নহ'ব। যিহেতু স্কুল কলেজ কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিছে, গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ'ব। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে লাহে লাহে ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। গতিকে আজিলৈ ইমানেই। যিহেতু আমাৰ চেনেল নতুন, গতিকে আমাক আপোনাৰ মূল্যৱান মতামত জনাওক, আৰু লগতে যদি আপোনাৰ কোনোবা আত্মীয় HSLC পৰীক্ষাত অৱতীৰ্ণ হৈছে তেন্তে তেখেতকো এই খবৰ শ্বেয়াৰ কৰক। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰক। আপোনাৰ লাইক আৰু মতামতে আমাক উৎসাহিত কৰিব। ধন্যবাদ।